পাঞ্জাবত কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰী সুৰক্ষাৰ ক্ষেত্ৰত কৰা ফেহুচালিৰ সন্দৰ্ভত অসমৰ ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰে অসম প্ৰদেশ বিজেপিয়ে। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, সাংসদ পল্লৱ লোচন দাসে পুৱাই ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত গাফিলতি কৰাৰ কাৰ্যৰ তদন্ত বিচৰাৰ লগতে কংগ্ৰেছক নিন্দা কৰে। সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যি পঞ্জাৱ ভ্ৰমণ আছিল, এই ভ্ৰমণ কাৰ্যসূচীত কংগ্ৰেছ দলে চিকিউৰিটিৰ নামত যিখন নাটক তাত চুৰি কৰিছে বা দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কিদৰে নিৰাপত্তা দিব লাগে, কংগ্ৰেছ দলে আৰু কংগ্ৰেছ শাসিত ৰাজ্যখনত দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যি চিকিউৰিটি গাফিলতি কৰিছে তাৰ প্ৰতিবাদৰ কাৰ্যক্ৰম আমাৰ চলি আছে। সমগ্ৰ দেশতে তাৰ অংশ হৈছে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ জৰিয়তে যোৱাকালি আমি কাৰ্যক্ৰম কৰিছিলোঁ। গান্ধীজীৰ ওচৰত আমাৰ ভাওনা হৈছিলে, তাৰ আগৰ দিনাখনো আমাৰ ৫ম ধামত আমি যজ্ঞ কৰিছিলোঁ, মহামৃত্যুঞ্জয় যজ্ঞ। আৰু আজি আমি অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আজি আমাৰ সৈতে উপস্থিত আছে। নিউজ ডেস্ক ৰিপৰ্ট, বাতৰি 24।